মহন্তকে আপোনাক স্বাগতম জনাইছোঁ কথাটো হ'ল খুব নেতিবাচক কিছুমান উপকৰণে আজিৰ দিনটোত বা এই সময়খিনি চলি আছে অসমৰ অৰ্থীত মই কিন্তু সেইখিনি কথা পাতিম নেতিবাচকখিনি অকণমান পিছলৈ থৈছোঁ মই এটা ইতিবাচক কথাই আৰম্ভ কৰিব বিচাৰিছোঁ যিটো পৰীক্ষা অনুষ্ঠিত নহ'ল বা অনুষ্ঠিত কৰিব পৰা নগ'ল 20 ছেপ্টেম্বৰত হ'ব লগা হৈ যোৱা অহা 22 নৱেম্বৰত সেই পৰীক্ষাটো আপোনালোকে অনুষ্ঠিত কৰিব আৰু গোটেই বিষয়টো ধৰক সুস্থভাৱে বা খুব নিৰহ নিপানীকৈ অনুষ্ঠিত কৰিবৰ কাৰণে আপুনি পৰীক্ষা নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ খুদ আপুনি নিজে এতিয়া মই আপোনাক সুধিছোঁ যে এই ধৰণৰ ধূসৰ যিটো পৰিৱেশ যিটো অসম আৰক্ষীৰ প্ৰতি বা গোটেই পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ্থীসকলৰ কিছুমান প্ৰশ্নবোধক চিনৰ মাজত আজি আছে মই আপোনাক প্ৰথমতে সেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এটা বাৰ্তা দিব অনুৰোধ জনাম যে কিমান সফলভাৱে অহা 22 নম্বৰ পৰীক্ষাটো আপোনালোকে অনুষ্ঠিত কৰিব কেনেকৈ কৰিব যোৱা 1 তাৰিখে এই যিটো ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড যিখন পৰীক্ষা বৰ্ডখন সেইখন পুনৰ নিৰ্মাণ কৰিলে চৰকাৰে য'ত মোক অধ্যক্ষ দিলে আগতে মই নাছিলোঁ আৰু এই প্ৰক্ৰিয়াটোৰ লগত মই কোনোভাৱে আমি বিশেষকৈ পুলিচ হেডকোৱাৰ্টাৰ জড়িত অন্যভাৱে নাছিলে দুজন ইয়াৰ মেম্বাৰ তাৰ আছিলে যদিও তেওঁলোকৰ লগত কোনো মিটিং কেতিয়াও হোৱা নাছিলে এনিৱে এতিয়া যেতিয়া নতুনকৈ নিৰ্ধাৰণ কৰি দিলে এটা বৰ্ড আৰু লগতে আমাৰ 3জন আমাৰ মেম্বাৰ্ছ দিলে এই 3জনৰ লগত আমি 1 তাৰিখৰ দিনা অৰ্ডাৰ ওলোৱা দিনাই আমি প্ৰথমখন আমি মিটিং পাতিছোঁ SLPRB অফিচিয়েল মিটিং প্ৰথমখন আৰু ৰাতি তাৰ আগনিশা ৰাতি যেতিয়া টিভিত ওলালে আমি খবৰটো টিভিটোৰ যোগেদিহে গম পালোঁ তেতিয়া আমি কনফাৰ্ম কৰিলোঁ কথাটো হয় নেকি নে নটিফিকেশ্যন ওলোৱাটো তেতিয়া লগে লগে ৰাতি আমি SP সকলৰ লগত প্ৰত্যেক কমাণ্ডেণ্ট SP প্ৰায় 70জন বিষয়াৰ লগত আমি জুম কনফাৰেঞ্চ কৰিছোঁ কৰি খবৰ ৰাতি 9টা বজাত কৰিছোঁ কৰি আমি খবৰবোৰ লৈছোঁ কি ধৰণৰ পৰীক্ষাবোৰ পতা হৈছে কাৰণ আমাৰ খুব এটা জ্ঞান এই সম্যক জ্ঞান এটা নাছিলে এই সন্দৰ্ভত গতিকে আমি জানিব বিচাৰিলোঁ ফিল্ডত কি হৈ আছে একচুৱেলি তেতিয়া আমি মিটিংখন প্ৰথমখন মিটিঙতে আমি সিদ্ধান্ত কৰিলোঁ যে পুলিচে ইমানগাল পৰীক্ষা পাতিব নোৱাৰে বহুত কাম আছে আমাৰ এতিয়া BTR ইলেকশ্যন আহি আছে আছেই অপৰাধজনিত কথাবোৰ আছেই তাৰোপৰি ড্ৰাগছৰ ইছ্যু এক্সট্ৰিমিষ্টৰ ইছ্যু ইত্যাদিখিনি আছেই গতিকে আমি ইমানগাল কিবা 35টামান পৰীক্ষা বেলেগ বেলেগ বিভাগৰ পতাৰ প্লেন কৰি থোৱা আছিলে তেওঁলোকক ইতিমধ্যে আগবাঢ়ি গৈছিলে বহুত প্ৰক্ৰিয়া আৰু আমাৰ লগত কোনো এই বিশেষ সন্দৰ্ভত কোনো ধৰণৰ সম্পৰ্ক নাছিলে গতিকে আমাৰ কোনো আইডিয়া নাই গতিকে প্ৰথম কামটো আমি কৰিছোঁ চৰকাৰক যে আমি পুলিচৰ বাদে বেলেগ পৰীক্ষা নাপাতোঁ এইটো কাৰণ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড গতিকে পুলিচৰ কাৰণে পতা আছে গতিকে আমি ক'লোঁ আমি পাতিব নোৱাৰিম বুলি এখন চিঠি চৰকাৰক দৃষ্টিগোচৰ কৰিলোঁ আৰু লগে লগে পৰীক্ষাটো আমি কেনেকৈ পাতিম তাৰ পিছৰ সময়ছোৱাটো আমি কেইবাখনো ইতিমধ্যে মিটিং পাতিছোঁ আৰু চৰকাৰলৈ এইটোও লিখিলোঁ যে আমি পৰীক্ষা কৰিছিলোঁ যে অনলাইন পৰীক্ষা পাতিব পাৰি নেকি স্বচ্ছতাৰ খাতিৰত যাতে কোনো গণ্ডগোল হ'ব নোৱাৰে কেতিয়াও আমি সেইকাৰণে কাৰোবাৰ লগত কথাও পাতিছিলোঁ অনলাইন পৰীক্ষাটো কোনোবাই পাতিব পাৰে নেকি কিন্তু দেখা গ'ল আমাৰ ইয়াত অনলাইন পাতিবৰ কাৰণে ফেচিলিটিজ কেৱল টাটা কনচালটেঞ্চি ছাৰ্ভিচ নেকি তেওঁলোকৰ আছে 11টা চেণ্টাৰ আছে অসমত বিভিন্ন প্ৰান্তত আৰু তাত গৈ গোটেইখিনি মানুহৰ পৰীক্ষা দিলে 3 মাহতকৈ বেছি সময় লাগিব কিন্তু আমাৰ কামখিনি ইলেকশ্যনৰ আগতে শেষ হ'ব লাগে এইটো চৰকাৰৰো নিৰ্দেশ আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্পষ্ট নিৰ্দেশনা আছে আৰু যে নতুন বৰ্ডে এনেকুৱা এটা ধৰণৰ ব্যৱস্থা কৰিব যিটো ব্যৱস্থা একেবাৰে নিকপকপীয়া হ'ব কেনেকুৱা পৰ্যায়ৰ হ'ব ব্যৱস্থাটো অকণমান যদি যিখিনি ক'ব পাৰি আমি প্ৰথম কথা আমি যেতিয়া পৰীক্ষা কৰি ক'লোগৈ যে অনলাইনটো টাইম ল'ব গতিকে আমি নিজে কাটিম নেকি প্ৰশ্ন কিছুটো আগতে কৰা হৈছিলে নিজে পাতিলে আমাৰ কিমান নিকপকপীয়া হ'ব আমি অকণমান চিন্তান্বিত আছিলোঁ গতিকে আমি কোনোবা ইউনিভাৰ্চিটিক দিব পাৰি নেকি আমি কেইবাজনো মই মাননীয় ভাইচ চেঞ্চেলাৰৰ লগত কথা পাতিলোঁ পাতি
ফাইনেলি আমি সিদ্ধান্ত এখন বিশেষ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ল'লোঁ কাৰণ তেওঁলোকৰ চেণ্টাৰ্ছ যথেষ্ট আছে লজিষ্টিক ইছ্যু কম থাকিব তেওঁলোকৰ বৰ ভাল হাই কোৱালিটি পৰীক্ষাবোৰ তেওঁলোকে অনলাইন পাতি আছে কি অফলাইন পৰীক্ষা কিন্তু তেওঁলোকে পাতি থাকে আৰু তেওঁলোকৰ এই ব্যৱস্থাটোত আজিলৈকে কোনো আশোৱা চকুলৈ অহা নাই গতিকে আমি চৰকাৰক ক'লোঁ যে এইখন বিশ্ববিদ্যালয় ভাল হ'ব আৰু লগে লগে আমি মিটিং পাতিলোঁ মোৰ ইয়াতে আহি পেলাই মিটিং কৰিলেহি আমাৰ গোটেই বৰ্ডৰ মানুহখিনি আমি তেতিয়াহ'লে এটা ব্যৱস্থা এটা আৰম্ভ কৰিলোঁ আৰু আমি অনুৰোধ কৰিছোঁ যে কেইবাটাও ছেট কুৱেশ্যন কৰক আৰু লটাৰী কৰি পেলাই কোনোবা এটা সৰু এটা তুলি পেলাই কোনটো ছেট গৈছে কোনেও নাজানিব আৰু সেইবোৰৰ লগত আমাৰ সম্পৰ্ক কোনো নাই কিন্তু এটা এটা ছাজেশ্যন দিছোঁ তাৰোপৰি এনেকুৱা ধৰণৰ ছিষ্টেম কৰিবলৈ আমি অনুৰোধ কৰিছোঁ যাতে পৰীক্ষাৰ যিখিনি ছিট থাকিব OMR ছিট বুলি কয় সেই কাগজবোৰৰ লগত কোনো পুলিচৰ মানুহৰ লগত সম্পৰ্ক নাথাকিব আৰু তেওঁলোকৰ হিফাজততে গোটেই বস্তুটো থাকিব প্ৰশ্নখিনিও হওক আৰু তেওঁলোকেহে লৈ যাব পাৰিব পুলিচে কোনো তাত ক'ৰবাত যদি এস্কৰ্ট দিব লাগে সেইটো বেলেগ কথা আৰু তেওঁলোকে হেণ্ডেল কৰিব তেওঁলোকে পৰীক্ষা স্থানলৈ লৈ যাব ৰাতি ক'ত ৰাখিছে তাত তেওঁলোকৰহে দায়িত্বটো থাকিব আৰু খুলিবগৈ চেণ্টাৰে তেওঁলোকৰ মানুহে খুলি ডিষ্ট্ৰিবিউট কৰিব আকৌ শেষ হোৱাৰ পিছত পুনশ্চ তেওঁলোকে সংগ্ৰহ কৰিব সেইখিনি সমুদায় কাম তেওঁলোকে কৰিব আৰু এছেছমেণ্ট লগে লগে দিব আশা কৰিব আপুনি আমি ছাত্ৰ ছাত্ৰীসকলক বা যিসকলে ধৰক এতিয়াও এই নিবনুৱা যুৱক যুৱতী অসমৰ লাখ লাখ হাজাৰ হাজাৰ যুৱক যুৱতী আশাৰে তেওঁলোকক আমি ক'ব পাৰোঁ যে এইটো ৰিটেন পৰীক্ষা মই আমাৰ টীমটো মই ভাবিছোঁ আমাৰ খুব হাই কোৱালিটি টীম এটা হৰমিত সিং আছে এডিশ্যনেল DG এডমিনিষ্ট্ৰেশ্যন হিৰেণ নাথ আছে IGP স্পেচিয়েল ব্ৰাঞ্চ LR বিষ্ণুৱে আছে তেওঁ TAPৰ DG আমি কেইজন বদ্ধপৰিকৰ কোনো ননচেন্স সহ্য কৰিব নহ'ব আৰু তাত আমি এতিয়া কমিটি বনাইছোঁ টীম বনাইছোঁ ডেইলি পৰীক্ষাবোৰৰ মনিটৰিং কৰিব প্ৰিপেৰেশ্যন পৰ্যায়টোত মানে আমাৰ ফালৰ পৰা চাই থাকিব আমাৰ পুলিচৰ মানুহ আমাৰ SP বিলাকক মানে ক'ব লাগিব আমি বুজাব লাগিব ক'ত কেনেকৈ ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব লাগিব এই ক্ষেত্ৰত আমি দুজনমান স্পেচিয়েল ইনভাইটিও মাতি আছোঁ আমাৰ মিটিংবিলাকত এজন হ'ল এডিশ্যনেল DG ল এণ্ড অৰ্ডাৰ GP সিং আৰু ইজন হ'ল DIG এডমিনিষ্ট্ৰেশ্যন মানে কি কালেক্টিভলি যেতিয়া কাম এটা কৰা হয় কালেক্টিভলি কৰিলে সামূহিকভাৱে কাম এটা পৰিকল্পনাটো কৰিলে তাত কোনোবা এজনক কিবা এটা নেভাবিলে ইজনে মনত পৰিব পাৰে গতিকে আমি তেনেধৰণে কৰিছোঁ আৰু ইয়াত এটা কামো এজন ব্যক্তিয়ে সিদ্ধান্ত নকৰি পেলাই কৰা হোৱা নাই গতিকে মই আশ্বস্ত কৰিছোঁ আমাৰ কেণ্ডিডেটসকলক যে প্ৰিপেয়াৰ কৰি থাকক আপোনালোকৰ আগৰ নিচিনা প্ৰশ্ন কিছুমানে আহিব এইটো নহয় যে অদ্ভুত কিবা এটা প্ৰশ্ন কাটিব আমি বিশ্ববিদ্যালয়ক কৈছোঁ আমি পুৰণা প্ৰশ্নবোৰ দি দিছোঁ আমি মানে নিজে দেখাই নাই কেনেকুৱা প্ৰশ্ন হয় কিন্তু তেখেতলোকক দি দিছোঁ এই তেনেকুৱা বেচিছতে প্ৰশ্নবিলাক তেওঁলোকে মানে কাটিবলৈ দিছোঁ আৰু প্ৰিপেয়াৰ কৰি থাকক এইটো এটা দুৰ্ঘটনা আনফৰ্চুনেটলি কিন্তু ভাল